নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। জীৱনত 4টা কথা সদায় মনত ৰাখিবা। নম্বৰ 1, তোমাৰ যদি এটা দিন বেয়া হৈছে, সেই বেয়া দিনটোক লৈ তোমাৰ গোটেই জীৱনটো বেয়া হৈ নাযায়। গতিকে তুমি বেয়া হোৱা দিনটোৰ কথা ভাবি নাথাকি নতুনকৈ কাম আৰম্ভ কৰা। নম্বৰ 2, তুমি যিকোনো এটা কামত পাৰফেক্ট হ'ব নোৱাৰা। তুমি যিমান তোমাৰ ফালৰ পৰা পাৰা সিমান 100% দিবলৈ তুমি চেষ্টা কৰা। নম্বৰ 3, তুমি জীৱনত কৰি যোৱা সেই সৰু সৰু ফেইলিয়াৰবিলাকে তোমাৰ ছাকচেছৰ ফালে এক কদম আগুৱাই লৈ যাব। নম্বৰ 4, এই পৃথিৱীখন বা সমাজখনক তুমি কি দিছা সেইটো মেটাৰ নেৰাখে। যদি তুমি ভাল দিছা, তুমি সদায় ভালটোহে উভতাই পাবা, আৰু যদি বেয়া দিছা, তুমি সদায় বেয়াটোহে পাবা। সেইবাবে বন্ধুসকল, এই 4টা কথা জীৱনত মনত ৰাখিবা। ধন্যবাদ বন্ধুসকল। অলৱেজ বি পজিটিভ। থেংক ইউ বন্ধুসকল।